ভাই এখন মক্কেল চক্কেল নাপাইছিলো ভাই ঠিক কৈছে আৰু ভাই ফেলি ভাল আছিল আমরা হনা সানা পিন্ধি থাকা লুটি দারবা পারলো ঘরতো মাল চাল একো নাই তোর বলে আমার সন্মান এনে যাইছি কে ভয়ে নকৰা আছিল কোনেও এই দেখা নাই ইমান বিলাক মানুহ যাই আছে কোনেও ভয় নকৰা আছিল ভয় কৰিব ৰ মক্কেল দুটা আহিছে সেইটো তেনেকে আঙলি খাবি গম না ব্যক্তি নিবে লাগবে তোর জয় পাই হয় দাউরিবি গম না হ'ব দে রেডি দেখবি কোনোবাক পালে ভাল আছিল আমি বজাৰৰ পৰা আহি আছিলো বেগটো কিয় নিব লাগে অভদ্ৰ নেকি তুমি ভদ্ৰতা নাই নেকি আর কে ব্যক্তি সুযোগ কৰিব লাগে আর নকৰো দাদা ছোৱালী পাই পেলে একদম চান্সতে ডান্স মাৰি লৈছে আজি পৰা একলা ভুল নকৰবি যা সিধা কৰ খৰ তোৰ যা সাবধান হ'ব লাগে আমি ভালকৈ আহি আছিলো বজাৰৰ পৰা আহিলো ঠিক আছে খৰ ক'ত তোমালোকৰ নলবাৰী চলা মই থৌ অলপমান আগবাঢ়ি থ্যাংক ইউ দাদা ধন্যবাদ আপোনাক সহায় কৰাৰ কাৰণে ৰবাচোন সেইদিনাখন যে আমাক হেল্প কৰিছে এইটো ল'ৰা হয়নে হয় বলা লগ কৰি আহো আহা হাই তোমালোকে অলপ ফুৰি আহিলো ঠিকে আছে দিয়া এনে খবৰ চবৰ ভালনে ভাল দিয়া কি কয় জ্বলা আমাৰ ঘৰৰ ওচৰতে চাহ একাপ খাই অভা দিওঁ নালাগে দিয়ক আজি নাখাওঁ দিয়ক দিয়ক যাওঁ দিয়ক আহাচোন অৱশ্যে তোমাৰ ফ্ৰেণ্ড হিচাপে নাম্বাৰটো দিবা নেকি লোৱা দিয়ক 69 0155 দিয়ক তে আহো দিয়ক ঠিক আছে হ'ব দিয়ক ফোন কৰিম ঠিক আছে কোৱা ক'ত আছ এনে আছো ৰবা বিজি আছ নেকি এতিয়া নাই তুমি নাই ৰবা তাৰমানে এটা কথা সুধিব লাগিছিল বেয়াই পোৱা নেকি কথা পিছত কবা আগতে কোৱা খবৰ চবৰ ভালনে ভাল তোমাৰ কি কোৱা আজি গধূলি তুমি ফ্ৰী আছা নেকি তাৰমানে একবাৰ লগ কৰিলো হয় ঠিক আছে হ'ব মোৰ ফ্ৰেণ্ড বিলাকৰ যাব ঠিক আছে মোৰ ফ্ৰেণ্ড বিলাকৰ লগত আজি পাৰ্কত যোৱাৰ কথা আছে ঠিক আছে তেতিয়াহ'লে তাতে লগ কৰি ল'ম আচ্ছা ঠিক আছে তেতিয়া লগ পাম ন গধূলি নিশ্চয় ঠিক আছে দিয়া বাই ঠিক আছে বাই তো লগটো আহিবলৈ বহুত দেৰি হ'ল আহিব ৰবা চাগে অলপ বিজি আছে ক'বাত ফোন কৰ যাব লাগে বহুত দেৰি হ'ল তো তেতিয়াহ'লে আজি বহুত দিন পিছত এনেকৈ ওলাই আহিলোঁ ন ঘৰৰ পৰা তহঁতক বহুত দিন লগে পোৱা নাছিলোঁ লকডাউনততো আৰু ক'বাই দৰকাৰ নাই ফটোবিলাক মোক গোটেইখিনি দিবি দেই কিন্তু অ'কে দি দিম ক'ত ঘৰত গৈ দি দিবি মোৰ ফ্ৰেণ্ডবিলাকে ৰখি আছে ইয়াতে তাড়াতাড়ি অ'কে বাই কি ক'লে আহি আছে বোলে ৰবা ফটোটো তাইক চাব দেচোন ভাল লাগিছে ন মোৰ ক'ত আছে তোমাৰ গিলা আছে দি দিব দে ঘৰত দি দিব গ্ৰুপত দি দিব তোমাৰ লগত আছো মোবাইলটো এইটো নেকি হেল্ল' এই তোমাৰ ফ্ৰেণ্ড হয় ৰাজা এইটো চিনিয়ে পোৱা তোমাৰ ভণ্টিয়ে হয় বাকী খবৰ কোৱা আছো দিয়া কিবা তোমাৰ খালা না তোমালোকে পাৰ্টিত বহুত খালোঁ পাৰ্টি কৰিছিলা মানে লগৰ ল'ৰা এটা ৰখিব পাৰিলে হয় ন অলপ বহুত ৰখিলোঁ তোমাৰ দেৰি হ'ব বুলি কৈছিলে কাৰণে গুচি গ'লোঁ
আচ্ছা ঠিক আছে, কথা পাতা তোমালোকে অলপ। আচ্ছা ঠিক আছে, কোৱা পিছে খবৰ ভালনে? ভাল দিয়া। তোমাৰ? আছোঁ দিয়া। ক'ৰবাত গৈছিলা নেকি ইমান লেট হ'ল যে? লেট হোৱা নাই, তাৰমানে ঘৰত কোনো কিবা এটা কাম আছিল সেইকাৰণে অলপ দেৰি হ'ল। পিছে তোমাৰ কিবা কথা আছিলে বোলে, কোৱা কি কথা? কথাটো ভয়ে লাগে দেখোন ক'ব, লাজ ভয় লাগিব লগা কি আছে কোৱা। হয় নেকি? ঠিক আছে, বেয়া নাপাবা, কৈ দিম হা। অঁ কোৱা। মই তোমাক বহুত ভাল পাওঁ। মই এইটো তোমাৰ পৰা বিচৰা নাছিলোঁ জানা। তোমাক মই ফ্ৰেণ্ড বুলিয়ে ভাবিছিলোঁ, এটা হেল্প কৰিছিলা নাচাগে, এটা হেল্প কৰিছে তাৰ কাৰণে ভাল পাওঁ বুলি কৈছে ইয়াত। তাৰ অকাত জানাবে। তো এইবিলাক মোক কৈছিলেই নহয় তোমাৰ লগত, তোমাৰ আগতে কৈছিলোঁ মই ফ্ৰেণ্ড বুলি ভাবিছিলোঁ, জাষ্ট নাম্বাৰটো লৈছিলোঁ, কথা সৰু পাতিব জাতটোক বিশ্বাসে কৰিব নালাগে। ফ্ৰেণ্ড হৈছে দেখিলা নে? তোমাৰ অকাত চোৱা আৰু আমাৰ হৈ কিনে আমাৰ লগত মানে অকাত চোৱা না বে, অকাত চোৱা। মই কৈছিলোঁ তোমাক ফ্ৰেণ্ড, সিহঁতে ফ্ৰেণ্ড কৰিব, ফ্ৰেণ্ডৰ লাষ্টত তোমাক তোমাৰ মানে ধনী সিহঁতে চান্সে বিচাৰি থাকে। এনেকুৱা কৰিব নাপায়। ব'লা এতিয়া, এইবিলাকৰ লগত মুখ খোজাই থাকিব নালাগে। ব'লা। ঐ তই এতিয়া কি কৰিছা? এই নকপিতে ভাই, বহুত টেনশ্যন। কি হৈছে? ভাই এটা ছোৱালী চাইছিলোঁ ভাই, তাইক আজি মই প্ৰপ'জ কৰিলোঁ ভাই, তাই মোক এনাম হেৰি কৰিছে, এনাম ইনচাল্ট কৰিছে, তাৰমানে মই দুখীয়া কাৰণে মোক ভাল পাব নোৱাৰে। সেইবোৰ বাদ দে ছোৱালীৰ কথা, তই ডাঙৰ, তই ভাল কাম কৰ, তই ডাঙৰ মানুহ। কি কবি ভাই, আৰু তাইৰ অকাত দেখ, বহুত ইনচাল্ট কৰিছে। তই এনেকৈ নিজকে ডাউন নিদিবি, তই ডাঙৰ মানুহ হৈ দেখ তাইৰ আগত। বহুত দুখ লাগছে দে ভাই। হ'ব এতিয়া দুখ কৰিব নালাগে, তই তাইৰ অকাত দেখ। ঠিক আছে, তই কি ক'ৰ পৰা আহিলি? মই আহিলোৱে নাই। ঠিক আছে, তই যা আমি যাওঁ ন? ব'ল। देसी देसी ना बोलिया कर छोरी रे, इस देसी की फैनिया दुनिया हो रही रे। देसी देसी ना बोलिया कर छोरी रे, इस देसी की फैनिया दुनिया हो रही रे। मेरी माँ बोले जो बोली वो ना छोटू मैं, जो मेरी तरफ तय क्लियर मैडम सॉरी रे। देसी देसी ना बोलिया कर छोरी रे, इस देसी की फैनिया दुनिया हो रही रे। देसी देसी ना बोलिया कर छोरी रे, इस देसी की फैनिया दुनिया हो रही रे। ক'ৰ পৰা ভাড়া আনিলা? ভাড়াত লৈ আহিছা নেকি ইমপ্ৰেছ কৰিবৰ কাৰণে? সেনেকুৱাই হ'ব চাগে। এনেকুৱা হ'ব আৰু কি হ'ব? কিনো অকাত আছে নেকি কিবা? যা হ'ব যা। ছাৰ আপুনি ছাৰ ইয়াৰ ক'ত আহিলে? মই এতিয়া আহিলোঁ, তুমি ক'ৰ পৰা আহিলা? ছাৰ বুলি মাতিলা যে তুমি ইয়াক? ছাৰ মানে তুমি চিনি নাপাওঁ নেকি? ভাড়া আনিছা নেকি ইয়াক? কিমান অকাত আছে জানো আমি। তুমি ছাৰৰ বেকগ্ৰাউণ্ড গমেই নাপোৱা? কি বেকগ্ৰাউণ্ড কোৱাচোন, আমিও শুনো অলপ। তেতিয়া শুনা। কি বহুত দিনৰ মূৰত আহিলো ৰ'বা। কোৱাচোন। ইয়াক এটা কাম লাগিছিল। কাম লাগিছিল নেকি? বহুত দুখীয়া ল'ৰা হয়। হ'ব দিয়ক, আজিৰ পৰা থাকোঁ মোৰ দোকানতে। তাৰমানে মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, মোক যিকোনো কাম সৰুৰ পৰা ডাঙৰ হোৱা কাম, এনেকুৱা কাম লাগে মোক। তুমি মোৰ দোকানত ভালকে থাকিবা, তোমাক মই সৰুৰ পৰা ডাঙৰ বান্ধি দিম, চাকচেছ বানাই দিম একদম। তুমি মোৰ লগত থাকিবা। ইয়াতে তোৰ কথা পতা, মোৰ এটা ফোন আহিছে, মই যোৱা। কি কাম কৰিব লাগিব এতিয়া? এতিয়া তুমি দোকানতে থাকিব লাগিব, কাষ্টমাৰ আহিলে মাল দিব লাগিব। ঠিক আছে, মই দোকানত যাওঁ ন? আপোনাৰে দোকান এখন? মোৰে দোকান। ঠিক আছে, আপুনি এনে কি কৰে? মই ইয়াত দোকানতে থাকোঁ আৰু মোৰ এটা কিবা বিজনেছ আছে। আচ্ছা ঠিক আছে দিয়ক।
ভাইটি তুমি দোকানটো বন্ধ কৰি আহিবা মোৰ এক জায়গাত মিটিং আছে মই যাওঁ আচ্ছা আচ্ছা দিয়ে যাই আছো দিয়ক দোকান পানী এটা দিয়াছো পানী লাগিব পুৰা পানী লাগে লওক দা মই দোকানটো বন্ধ কৰি আহিলোঁ চাবিটো ক'ত দিম তুমি জিৰণি ঠাইলৈ আহি যা মই তাতে বহিছোঁ দিয়ক তে তাকে লাগি যাই আছোঁ দিয়ক মই দা চাবিত লওক কালি তুমি ভালকান্তে আহিবাচোন ক'ৰবাত যাব যাম কালি মোৰ ভাল এটা বন্ধু অঁ তাৰ লগত তোমাৰ ভাল চিনাকি কৰিম আচ্ছা ঠিক আছে তেতিয়াহ'লে মই আহোঁ এতিয়া ন দা মই আহিলোঁ দিয়ক ঠিক আছে আজিৰ পৰা এই দোকানটো তোমাৰে তুমি বহা চেমচাঙৰ দামী হেডফোন আছে নেকি মোৰ হেডফোনডাল বয়া হ'লে হেডফোন লাগে মানে আছে ৰ'বা দিছোঁ ৰ'বা দিয়কচোন দে ভাল চাই দিব একডাল এনলা চ কিমান দাম এটা দাদলাৰ তুমি নিলেই 250 টকা দিবা আৰু তোমাৰ চেমচাঙৰ পৰা অৰিজিনেল হেডফোন 250 টকা বেছি হৈছে কম ধৰিব অলপ দে 200 টকা দে পয় বুলি দোকানখন খুলিছোঁ মুঠে যাত্ৰা কথা দে 200 টকা দে ঠিক আছে আজি শুনা এটা কথা কওঁ তোমাক তুমি সিদিনাখনে মোক জিংকে ইনচাল্ট কৰিছ সেইটো মই বেয়া পোৱা নাই আজি যিখিনি মই এইখিনি ডেভেলপ হৈছোঁ ন একমাত্ৰ তোমাৰ কাৰণে হৈছোঁ থেংক ইউ তুমি এইখিনি কোৱাৰ কাৰণে কিন্তু মানুহক কেতিয়াও গাৰ ৰং কাপোৰৰ কাৰণে ইনচাল্ট কৰিব নালাগে ঠিক আছে এইটো সদায় ভাবিবা আজি য'ত যি হৈছোঁ ন মই তোমাৰ কথাৰ কাৰণে হৈছোঁ তুমি এনেকুৱা কোৱাৰ কাৰণে মই এইখিনি চেঞ্জ হৈছোঁ গম পালা ছাৰৰ কথা গম পাইছ সেইকাৰণে মানুহক কেতিয়াও ইনচাল্ট কৰিব নাপায় আজি মই তুমিতো সিদিনাখনে মোক বহুত ইনচাল্ট কৰিছা যি দেশী হয় ন সেনেকৈ ইনচাল্ট কৰিব নালাগে ঠিক আছে ठीक है पहली फुर्सत में निकल